নমস্কাৰ সকলোকে। শ্ৰীমন্ত শংকৰ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ ময়ো গৈছিলোঁ দেই। তাতে গৈ পেলাই কি কি চালোঁ, কি কি কৰিলোঁ, অলপ তাৰ ভিডিঅ' লৈ আহিছোঁ, চাবচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া মোৰ বা পিংকিবাৰ ডাঙৰ ছোৱালীজনী আৰু সৰুজনী ধৰিত্ৰী। আমি এটা খুব ইফালৰ পৰা সিফালে ঘূৰিলোঁ। তেতিয়ালৈ সন্ধিয়াই লাগিলে। অলপ সময়ৰ পাছত আমি সকলো মিলি আকৌ বাণিজ্য মেলা চাব গ'লোঁ। তাত যি ভিৰ, বহুত ভিৰৰ লগতে বহুত ধূলি। ইফালৰ পৰা সিফালে মানুহবিলাক যোৱা গৈছে, অহা আহিছে, এনেকেই হেঁচা ঠেলাটো বাঢ়িছে। আৰু এই পানীৰ দৃশ্যটো দেখিছে নহয়, বহুত ভাল লাগিছিল বাৰু। তাত মিনি কনৈকা, মিনি 12চহৰীয়া ভাওনাৰ সকলো দৃশ্যাংশ দেখাই থৈছিলে, বনাইছে। আৰু মই গৈ কাপোৰ দেখাইছোঁ, দেখিছে নহয়। কাপোৰ দেখি মোৰো আহোঁ লাগি গৈছিল আৰু যেনে তেনে ওলাই আহিছোঁ। তথাপিও কাপোৰবোৰ দেখি পাই লওঁ লাগিছে নাই আপোনালোকৰ। ইফালে মই আকৌ কিতাপ দুখনমানো লৈছোঁ বাৰু। পঢ়োঁ নপঢ়োঁ কিতাপ ঘৰত থাকিবই লাগে, নহয় জানো। তাৰপিছতে ছোৱালীকেইজনীক ক্লে কিনি দিলোঁ। গৈ সিহঁতি সেয়াহে লাগি আছে। আৰু বাচন চালোঁ মই বাই দুজনে, ঘৰৰ সামগ্ৰী। মোৰ তাৰপিছত কাঁহৰ বাতি দুটা বহুত পচন্দ লাগিছিল, কিন্তু দাম কৈছে 1500 টকা দুটাত। তাৰপিছতে গুচি আহিলোঁ। আহি এয়া দিছোঁ নহয়, নেইল পলিচ, ক্লিপ কাটা। ইয়াতো আৰু দেখিলে আঁতৰি আহিব নোৱাৰি। কি ল'ম কি নল'ম লাগে। আৰু অধিক মাছত মই বগলীকণা হৈ যাওঁ, আৰু ইফালৰ পৰা সিফাল ল'ব নোৱাৰি তাতে। তাৰপিছত আকৌ আহিলোঁ বেগৰ দোকান এখন দেখিছে, তেজপুৰৰ পৰা আহিছোঁ বুলি কৈছিলে তেওঁ। চক বজাৰৰ ওচৰতে দোকান আছে ক'লে। আমি দুজনী বাই ভনী মিলি পাৰ্চ ল'লোঁ দেই তেওঁৰ পৰা। সেইকাৰণে বোলো অলপ ভিডিঅ'টো কৰি দেখাই দিওঁ, প্ৰমোশ্যন হৈ যাব। ইফালে বাঁহীফালে চাব আহিলোঁ, ডাঙৰ বাঁহী, ম'হৰ শিঙৰ খবল চালোঁ। ইফালে খুব ধুনীয়াকৈ ঢোল পেঁপা বজাই আছে। আনফালে আকৌ ইয়াৰ কন্যকা এখন বনাইছে, মিনি কন্যকা দেই। আকৌ ৰাতি চাবলৈ সঁচাকৈ বেছি ভাল লাগিছে দিনতকৈ, ৰাতি চাই। তাৰপৰা এইফালে কুইজ চলি আছে। কুইজত প্ৰশ্নটো কৰিছিল যে সবাতোতকৈ গাখীৰ উৎপাদন কৰা দেশ কোনখন বুলি। এজনে অষ্ট্ৰেলিয়া কৈছিলে, আৰু এইখিনিতে থকা বাইদেউ এগৰাকীয়ে ভাৰত বুলি ক'লে, আৰু প্ৰাইজটো তেওঁৱেই পালে। সকলো কাৰণেই প্ৰাইজ ৰাখিছিল। ইফালে আহি আকৌ মেখেলা চালোঁ। ইফালে বোলে ছিংগল মেখেলা, মই চাদৰ মেখেলা বুলি চাইছিলোঁ। নামঘৰ ভাগলৈ আহিলোঁ। নামঘৰ ভাগত সোমাই বহি অলপ ভাগৱত ব্যাখ্যা শুনিলোঁ। বহি পেলাই চাহ খালোঁ। তাৰ প্ৰসাদ আহিলে, প্ৰসাদো খালোঁ। ভাগ্যখন দেখিছে নহয়, গৈ পাই পেলাই অলপ সময় বহাৰ পিছতে প্ৰসাদৰ পাত দিল। মই আকৌ ঘৰলৈও লৈ আহিছোঁ অকণমান, সকলোকে দিম বুলি। তাৰপিছতে লাডু চাহ দিছিলে যে, তাকে। ইফালে এঞ্জেলা চাংমাই বাইদেৱে এংকাৰিং কৰি আছে, তাত তেওঁৱে ভাষণবিলাক দিছে। তাৰপিছত বহুত সময়ৰ পাছত আমি ভোজনালয়লৈ আহিলোঁ। বহুত দীঘল লাইন, তথাপিতো মোক আকৌ কেনেকৈ ঠেলি কৰি পটককৈ সোমাই গ'লোঁ নহয় মই। দেখিছে নহয়, এয়া গৰম গৰম ভাত একে আহিয়ে পালেহি। খাই বৈ আজৰি হৈ মই হাত ধুব গৈ ফালে বনোৱা কৰা দৃশ্যাংশ অকণো আনিলোঁ। তাৰপিছত দেখিছোঁ আমাৰ নিজৰ মানুহে ভাত খাই আছে, লাষ্টৰ ফালে দেখিছোঁ। বাপৰে, একেলগে 15,000 মানুহে খাব পৰাটো কিমান ভাগ্যৰ কথা কওকচোন। এটা লাইনতে 1500 মানুহে খাব পাৰে। ইমান ডাঙৰ দেখিছেই, কিমান যে মনটো ভাল লাগিছে নহয়, বহুত আনন্দ। তাতে আকৌ নিজৰ গাঁৱৰ মানুহ দেখিলে আৰু ভাল লাগে। ইফালে মোৰ লগৰ, ইফালে আমাৰ খুৰাৰ ল'ৰা। তাৰপিছতে মোৰ আৰু এটা ভিডিঅ' আছিলে, এইটো দেখুওৱা নহ'লে, ভিডিঅ'টো নহ'ল ভালকৈ, লগৰ মোৰ দেই। তাৰপিছত ইফালে সিফালে কৰি ঘূৰি পকি আমি চাওঁতে ৰাতি 1:30 বাজিলে। ইফালে এয়া মেইন গেট পাইছোঁহিহে। মেইন গেট দি নোসোমাই আমি বেক চাইডেদি সোমাইছিলোঁ। তাৰপিছতহে মেইন গেট দি আকৌ চাই আহি পিছদিনাখনৰ এয়া শোভাযাত্ৰা আৰম্ভ হ'লেই, দেখিছে নহয়। শোভাযাত্ৰা পিছদিনাখন মানুহজন তেজপুৰৰ পৰা গৈ মোৰ জামুগুৰি পালেগৈ যেনিবা। মোক থৈ গুচি আহিছিলে আগদিনাখন। তেওঁ আকৌ মই দুপৰীয়া সোনকালে শোভাযাত্ৰা অহাৰ পিছত ভাত খাবলৈ লৈ গ'লোঁ। ভাতকেইটা দুয়োজনে একেলগে খাবলৈ পাই ভাল লাগিলে। তেতিয়া লগতে আকৌ লগৰজনীও হেৰাল। মোক দেখি পাইনি মোৰ লগতে থাকিলে যেনিবাকৈ। থেংক